কি কবি বন্ধু যিজনী ছোৱালীয়ে এদিন চিগাৰেট খাব মানা কৰিছিল সেইজনী ছোৱালীয়ে যি মোক মদাহী বনাই থৈ গ'ল ঠিক আছে তই কৈছ যেতিয়া ইয়াক মই 1 মাহৰ সময় দিলোঁ বিকি তুমি চিগাৰেট খাইছা নাই প্ৰিয়া এনে খাইছো বাদ দিয়া এইবাৰ আজি পৰা নাখাওঁ দিয়া বিকি তোমাক ভাল পোৱা প্ৰায় এবছৰে হ'ল মই তোমাক বহুত ভাল পাওঁ আঐ মোৰ আকৰিজনী মই কি তোমাক ভাল নাপাওঁ নেকি ময়ো তোমাক বহুত বেছি ভাল পাওঁ তুমি যদি মোক সঁচাকৈ ভাল পোৱা আজিৰ পৰা ফ্লেগ নাখাবা ফ্লেগ খালে বহুত ডাঙৰ বেমাৰ হয় আৰু তোমাৰ যদি কিবা এটা হয় মই কেনেকৈ জীয়াই থাকিম হ'ব দিয়া আজিৰ পৰা ফ্লেগ নাখাওঁ ব'লা নহ'লে অলপ ফুৰি আহোঁ ব'লা পিছফালে আছে মোৰ পিছফালে মাৰ এই তোৰ পিছফালে গৈছি বে মাৰ আছে মাৰ হেল্ল' প্ৰিয়া কোৱা তুমি ক'ত আছা মই ঘৰতে আছোঁ কিন্তু কিয় তোমাৰ লগত মোৰ অলপ ইম্পৰ্টেণ্ট কথা আছে কি কথা কোৱাচোন মোৰ বিয়াৰ বাবে দেউতাই ল'ৰা চাইছে কি তুমি এইবোৰ কি কৈছা মই দেউতাৰ আগত তোমাৰ কথা কৈছোঁ তুমি কাইলৈ ঘৰত আহিব পাৰিবানে ঠিক আছে মই অহাকালি যাম দিয়া তুমি এইবোৰ একো চিন্তা নকৰিবা আচ্ছা ঠিক আছে এতিয়া ৰাখিছোঁ লাভ ইউ বাই লাভ ইউ টু ঠিক আছে তুমি আহিছা আহা ভিতৰলৈ আহা বেকি তুমি বহা মই দেউতাক মাতি আচ্ছা ঠিক আছে হ'ব দে দেউতা এয়া বিকি নমস্কাৰ বহা তোমাৰ কথা পিয়া কৈছে বাৰু তোমাৰ ঘৰত কোন আছে ঘৰত মা আৰু ময়ে দেউতা সৰু থাকোঁতে কাৰ এক্সিডেণ্টত ঢুকাইছে আচ্ছা এনে তুমি কি কৰা জব বিজনেছ নাই মই এতিয়ালৈ একোৱে কাম কৰা নাই তাৰমানে তুমি বেকাৰ এজন বেকাৰ ল'ৰা হৈ তুমি চলিয়াৰ ছোৱালীক ভাল পাব আহিছা নহয় মানে মই কাম বিচাৰি আছোঁ কিন্তু এতিয়ালৈ একোৱে কাম পোৱা নাই নাই এজন বেকাৰ ল'ৰাৰ লগত মই কিন্তু পিয়াক বিয়া দিব নোৱাৰিম কিন্তু দেউতা মই বিকিক বহুত ভাল পাওঁ আৰু বিকিৰ লগতে বিয়া হ'ব বিচাৰোঁ ঠিক আছে তই কৈছ যেতিয়া ইয়াক মই 1 মাহৰ সময় দিম আৰু শুনা 1 মাহৰ ভিতৰত যদি এটা ভাল কাম বিচাৰি ল'ব নোৱাৰা তেতিয়াহ'লে তাইক তুমি পাহৰিবলৈ চেষ্টা কৰা ঠিক আছে হ'ব দিয়ক মই যেনেকৈ নহওক মই এটা কাম বিচাৰি ল'মেই ৰ'বা আৰু এটি কথা কৈ থওঁ তোমাক
যেতিয়ালৈকে তুমি একো এটা কাম যোগাৰ কৰি ল'ব নোৱাৰা তেতিয়ালৈকে তাইক কণ্টেক্ট নকৰিবা বুজিলা প্ৰিয়া মই আহিছোঁ দিয়া আৰু তুমি ভালকৈ থাকিবা হেল্ল' হেল্ল' প্ৰিয়া ক'ত আছা তুমি মই ঘৰতে আছোঁ তুমি ইমান দিনৰ মূৰত হঠাৎ ফোন কৰিলা যে মানে তোমাৰ লগত মোৰ অলপ ইম্পৰ্টেণ্ট কথা আছে তুমি পাৰ্কলৈ আহি যোৱা ঠিক আছে মই গৈ আছোঁ প্ৰিয়া তুমি আহিলা আহিলোঁ কোৱা কি কথা আছে মোৰ লগত প্ৰিয়া মই তোমাক এইকাৰণে মাতিছোঁ যে মই বহুত ঠাই ঘূৰিলোঁ কিন্তু মই একো কামে বিচাৰি নাপালোঁ কি কৈছা এইবোৰ দেউতাই তোমাক এমাহ সময় দিয়াৰ পিছতো তুমি এটা কাম বিচাৰি নাপালা মোৰ প্ৰতি তোমাৰ একো দায়িত্বই নাই নেকি চোৱা প্ৰিয়া ভাল কাম এটা পোৱাটো ইমান সহজ নহয় মই বহুত বিচাৰিলোঁ কিন্তু ক'তোৱে নাপালোঁ হৈছে দিয়া তুমি এতিয়াই মোৰ বাবে একো কৰিব নোৱাৰিলা বিয়াৰ পিছত কি কৰি খুৱাবা মোৰ সকলো জনা আছে প্ৰিয়া তুমি ভুল ভাবিছা মোৰ কথাটোতো এবাৰ শুনি লোৱা প্লিজ হ'ব আৰু একো শুনিব লগা নাই তোমাৰ আৰু মোৰ মাজত আজিৰ পৰা কোনো সম্পৰ্ক নাই গুড বাই প্ৰিয়া শুনাচোন প্ৰিয়া মোৰ কথাটো এবাৰ শুনি লোৱা বিকি তই আজি মদ খাই আহিছ আগতেতো এইবোৰ একো খোৱা নাছিলি হঠাৎ তই মদ যে খালি আজি কি কবি বন্ধু যিজনী ছোৱালীয়ে এদিন চিগাৰেট খাব মানা কৰিছিল সেইজনী ছোৱালীয়ে যি মোক মদাহী বনাই থৈ গ'ল আৰে কোন ছোৱালী কি হৈছে ভালকৈ নকয় কিয় প্ৰিয়া আৰু মোৰ ব্ৰেকআপ হৈছে বে দোস্ত তাক মই নিজতকৈ বহুত বেছি ভাল পাইছিলোঁ তাই মোক আজি চালা সেই বুলি কি তই মদ খাই এনেকৈ জীৱনটো বৰবাদ কৰিবি নেকি আৰে ভাই তোক মায়ে ইমান কষ্ট কৰি তোক ডাঙৰ দীঘল কৰিছে তোক পঢ়াইছে খুৱাইছে কিন্তু তই কিয় এনেকুৱা কৰিছ এটা ছোৱালীৰ কাৰণে যদি তোৰ কিবা এটা হয় তোৰ মায়ে বহুত কষ্ট হ'ব হয় দে তহঁতে ঠিক কথা কৈছ আজিৰ পৰা এইবোৰ বস্তু মই একো নাখাওঁ তই বল অলপ ফুৰি আহো বল আৰে ভাই বল मुझको पीना है पीने दो मुझको जीना है जीने दो